27 জুনত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে টুইট যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা 9 বজাত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল 9 বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল টুইট যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 27 জুনত অৰ্থাৎ সোমবাৰে পুৱা 9 বজাত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এক উৎকণ্ঠা ৰৈ আছিল ছাত্ৰ-ছাত্ৰীৰ মনত পৰীক্ষাৰ্থীৰ মাজত যে কেতিয়া ঘোষণা কৰা হ'ব জল্পনা কল্পনা চলি আছিল পৰীক্ষাৰ ফলাফলক লৈ আৰু তেনে মুহূৰ্ততে এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাই আছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে টুইট যোগে ঘোষণা কৰিছে 27 জুনত পুৱা 9 বজাত হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 2,15,022 গৰাকী পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফল আৰু কি ৱেবছাইটত পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীসকলে লাভ কৰিব অতি শীঘ্ৰে সেই তথ্য প্ৰকাশ কৰা হ'ব কিন্তু ডাঙৰ খবৰ এই মুহূৰ্তত